বেঙেনা দিয়া বুলি কেতিয়া কয় ইলেকশ্যনৰ আগত নীতি আদৰ্শ এইবিলাক বেকাৰ কথা আসল কথা হল মদ আৰু মাংস বা যিমানে ওখ নহওক ফল ধৰা দেখিছা তো একফালে তোমাক যদি চামুচেৰে দিছে আনফালে বেলচাৰে লৈ যোৱা হৈছে সেই টিভিৰ বা নিউজ চেনেলৰ এডিটৰবিলাক কোন তেওঁলোকে 500 টকা বা মাংস গাহৰি মাংস বা মদ খাই তেওঁলোকে ভুল যোৱা নাই তেওঁলোকে তাৰ উল্টা পাইছে এই ছোৱালী এবাৰ ভাল পাই চাবা নেকি আচ্ছা হিন্দী চিনেমাৰ দৰে কিয় নহয় কথাবোৰ মাছ সদায় মূৰৰ পৰা গেলে হা মোৰ ল'ৰাটো কাইলৈ সি এক্সামত বহিব তাৰ এক্সাম পেপাৰো লিক হ'ব পাৰে তাৰ এক্সাম পেপাৰ লিক হ'লে সি যাতে ফ্ৰাষ্ট্ৰেশ্যনত গুচি নাযায় সি যাতে এটা বেয়া ডিচিশ্যন ল'ব লগা নহয় ইথানল মিক্স কৰা পেট্ৰল চলোৱা বাইক কেইখন অকল কিবা কংগ্ৰেছী CPM বা বোলে ৰাইজৰ দল তেওঁলোকৰে বাইক বেয়া হ'ব নেকি যদি চিনেমাখন শুক্ৰবাৰে কিছু মানুহে চিনেমাখন চাবলৈ আহে মই নিশ্চিত যে সেই মানুহখিনিয়ে শনিবাৰে আৰু হাজাৰ হাজাৰ মানুহক চিনেমা হললৈকে নিজে পঠিয়াই দিব নমস্কাৰ মই নাৰ্জী আপোনালোকে চাই আছে আনকভাৰ্ড ষ্টৰিজ উইথ নাৰ্জী আজি আমাৰ মাজত বিশেষ অতিথি হৈছে হিমাংশু প্ৰসাদ দাস দাদা যিওক আমি সকলোৱে মৰমত হিমু বুলি মাতোঁ আৰু আপোনালোকে অসমবাসীয়ে তেওঁক প্ৰায় সকলোৱে চিনিয়ে পায় হ'লেও মই এটা চমুকে তেওঁৰ ইন্ট্ৰডাকশ্যন দি দিছোঁ তেওঁ এজন এক্টৰ হয় ফিল্মমেকাৰ লগতে ডিৰেক্টৰো হয় আজি আমি তেওঁৰ লগত বহুত ধৰণৰ কথা পাতিম XYZ মুভি এখন আহি আছে মুভিৰ বিষয়ে বহুত ধৰণৰ কথা পাতিম ফান হ'ব এই পডকাষ্টটো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব বহুত বেছি ইণ্টাৰেষ্টিং হ'ব আহকচোন তেওঁৰ লগত আমি বহুতো কথা পাতোঁ নমস্কাৰ দাদা নমস্কাৰ ষ্টুডিঅ'ৰ মাজত স্বাগতম জনাইছোঁ বহুত বহুত ধন্যবাদ থেংক ইউ ছ' মাছ অহাৰ কাৰণে ইমান ব্যস্ততাৰ মাজত আপোনাৰ মুভি এখন আহিবতো লাগিবই সেই ব্যস্ততাৰ মাজত চিনেমাখনৰ প্ৰমোশ্যন হয়নে নাই তো গতিকে আহিব লাগিব আৰু এইটো এটা পাৰ্ট হয় চিনেমা আহি আছে গতিকে তাৰ কাৰণেতো প্ৰচাৰ কৰিবই লাগিব তো তোমালোক কথা পাতি থাকোঁতে মানুহে গম পাব যে XYZ আহি আছে তো এইটো আমি কৰিবই লাগিব প্ৰমোশ্যন কৰিবই লাগিব কিন্তু মই সৌভাগ্যটো পালোঁ মই যেতিয়া চুপি চাইছিলোঁ মই আজি ৰাইজক কৈ দিওঁ সকলোৱে চাইছে অফক'ৰ্চ আমি সকলোৱে চাইছোঁ এনজয় কৰিছোঁ উৰ্মিলা বৰুৱা দাদাৰ কেৰেক্টাৰটো চ' তেতিয়া মই ভাবিছিলোঁ যদি এবাৰ কথা পাতিব পৰাহেঁতেন আজি মই সেই সৌভাগ্যটো পালোঁ থেংকছ টু ইউনিভাৰ্ছ থেংকছ টু ইউ আৰু যোনে যোনে এইখিনিত সহায় কৰিছে ইমৰান সকলোকে মই থেংক ইউ জনাব বিচাৰিছোঁ থেংক ইউ চ' দাদা XYZৰ কথা পাতোঁ আমি মুভিখন 24 তাৰিখে ৰিলিজ হৈ আছে হয় এই যাত্ৰাটো যোনে যোনে চাব এই মুভিখন কেনেকুৱা পাব এই যাত্ৰাটোত চাই এই মুভিখন চাই কেনেকুৱা পাব অকণমান চমুকে আমাক কওকচোন ঘৰত যদি কোনোবাই কাজিয়া লাগি আছে হয় হাঁহি নাই কিন্তু কিবা কথা চিনেমাখন চাব গ'ল চাপ'জ ধৰি লোৱা যে হাজবেণ্ড ৱাইফ কাজিয়া লাগি আছে ৰাতিপুৱাৰ পৰা আগতে টিকেট বুক কৰি থৈছিলে গোটেই চিনেমাখন চাব গ'ল কিন্তু চিনেমা হল পোৱাৰ পিছত তেওঁলোকে যে কাজিয়া লাগি আছিল খং উঠি আছিল মুড বেয়া আছিলে সেইবিলাক কিন্তু চব নোহোৱা হৈ যাব হয় নেকি তো হাঁহিবলৈ ঢেৰ সুযোগ পাব চিনেমাখনত কিন্তু এইটো ঠিক যে চিনেমাখন শেষ হোৱাৰ পিছত সেই হাঁহিৰ মাজেৰে হয়তো এটা ভাল গুৰুত্বপূৰ্ণ মেছেজ পাব হয় মোৰো লাগিছে সেইটোৰ ওপৰত কথা পাতিম আমি মোৰো লাগিছে কাৰণ মই যেতিয়া ট্ৰেইলাৰটো চাইছোঁ ট্ৰেইলাৰটো ইমান ধুনীয়া হয় ফানি হয় বাট ষ্টিল মই কিছুমান বস্তু ন'টিছ কৰিছোঁ আপুনি মোৰ সেই ডাউটবোৰ ক্লিয়াৰ কৰিব মই যোনবোৰ ন'টিছ কৰিছোঁ আজি আপোনালোকেও কমেণ্ট ছেকশ্যনত জনাব যেতিয়া চাব সেইবোৰ বিষয়ে আমি কথা ডেফিনেটলি ফাৰ্ষ্ট আমি যাম বেগেনা পাৰ্টি সেইটো কনচেপ্ট ক'ৰ পৰা আহিলে বেগেনা পাৰ্টি কিয় দিলে নামটো সেইটোৰ বিষয়ে আমাক অকণমান বেঙেনা দিয়া বুলি কেতিয়া কয় মানুহে বেঙেনা দিয়া বুলি কেতিয়া কয় বেগেনা দিয়া বুলি তেতিয়া কয় যেতিয়া ধোকা দিয়ে বাহ দিয়াটোক বেঙেনা দিয়া বুলি কয় বা বেঙেনা দিয়া বুলি বা বাহ দিয়া বুলি কেতিয়া কয় যেতিয়া মানুহক বেঙেনা দিয়ে মানে বেঙেনা দিয়া আৰু বাহ দিয়া দুটা একেটাই কথা হয় মানে ঠগিলে আৰু ঠগিছে আৰু উল্লু বনালে বা লুটিলে যি বুলি কোৱা যায় আৰু তো তেনেকুৱাতো আৰু বেঙেনা পাৰ্টি বাঁহ পাৰ্টিনো ক'ত থাকিব নাই যিটোকে চিনেমা গতিকে আমি চিনেমাৰ এটা স্বাধীনতা লৈছোঁ এটা আৰ্ট ফৰ্ম যে বেঙেনা পাৰ্টি বুলি যেতিয়া এটা পাৰ্টি থাকে কেনেকুৱা হ'ব যদি বাঁহ পাৰ্টি থাকে কেনেকুৱা হ'ব দুটা ইলেকশ্যন যদি খেলে যে বাঁহ ভাল নে বেঙেনা ভাল দুটাই কিন্তু প্ৰব্লেমেটিক এতিয়া তোমাৰ পানীত আছে ঘৰিয়াল মাটিত আছে বাঘ তুমি পানীত নামিবা নে পাৰত থাকিবা ধুনীয়া কথা ক'লে তো তেনেকুৱাই চিনেমাখন তেনেকুৱাই হ'ব চ' তাতে এটা ডাইলগ আছে আপোনাৰ যেতিয়া কেম্পেইন কৰিবলৈ যাব আৰু মেইন যোনটো কেৰেক্টাৰ হয় তেতিয়া কোৱা হয় তাক
আইডিয়া দিয়া হয় মানে যে চুমা এটা খাবা চুমা এটা খোৱা এটা কেৰেক্টাৰটোক কোৱা হয় চ' এই বস্তুটো আমি খুব অসমত শুনি থাকোঁ চুমা খাই দিয়ে আপোনালোকে বুজিও পাইছে চ' এইটো আপুনি কাৰ পৰা ইনস্পায়াৰ হ'ল নে ইমেজিনেৰী কেৰেক্টাৰ সেই চিনটো লিখোঁতে কেনেকুৱা লাগে ইমেজিনাৰী হয় বাট কল্পনা বুলি কোনো বস্তু নাথাকে তাৰ এটা বাস্তৱ ভিত্তি থাকে হয় একচুৱেলি পলিটিকেল যিমানবিলাক লিডাৰ আছে বা আমি ফিল্ম ষ্টাৰ বুলি কওঁ বা স্পৰ্টছমেন বুলি কওঁ যিবিলাক চেলিব্ৰিটি বা সমাজৰ আগত থকা মানুহ তেওঁলোকৰ ব্যক্তিত্বক ডিজাইন কৰা হয় ঠিক আছে তাৰ কাৰণে টিম থাকে PR টিম থাকে যে ক'ত কেনেকৈ কথা ক'ব ক'ত কেনেকৈ হাঁহিব কোনদিনা কেনেকুৱা ধৰণৰ কি কৰিব ষ্টাণ্ট কৰিব এই গোটেইবিলাক ডিজাইন হয় সেয়া পলিটিকেল লিডাৰেই হওক বা ফিল্ম ষ্টাৰেই হওক আজিকালি সেইটো আগতেও আছিল এতিয়া আৰু সেইটো বেছি হৈছে PR টিম হয় গতিকে তো পলিটিকেল লিডাৰবিলাককো কেই ধৰণে উপস্থাপন কৰিব এতিয়া জৰ্জ কেনেডি আমেৰিকাৰ যেতিয়া ৰাষ্ট্ৰপতি আছিলে তো তেওঁ তেতিয়া প্ৰথম যেতিয়া টিভিৰ টক শ্ব' এইবিলাক নতুনকৈ আৰম্ভ হৈছিলে তো তেওঁ কেনেকৈ মেকআপ ল'ব লাগে কেনেকৈ কেমেৰা ফেচ কৰিব লাগে তাত ট্ৰেইনিং লৈ তেওঁ আহিছিলে কিন্তু তেওঁৰ অপজিটে যোনে খেলিছিলে তেওঁ এইবিলাক পাত্তা পোৱা নাছিলে সেইকাৰণে কেনেডিৰ লগত তেওঁ ইলেকশ্যনত বেয়াকৈ হাৰিছিলে তো নৰেন্দ্ৰ মোদীয়ে কেনেকৈ ভাষণ দিব তেওঁ কি তাতে পাঞ্চ লাইন ৰাখিব এইবিলাক চব বস্তু ডিজাইন থাকে তো ঠিক তেনেকৈ আমাৰো পলিটিকেল এই ৰেলীবিলাকত কি ঘটিব ৰাস্তাত আমি ভাবোঁ যে এইবিলাক স্পণ্টেনিয়াছলি ঘটিলে কোনোবা এজন মিনিষ্টাৰ ৰাস্তাৰে গৈ আছে হঠাৎ কোনোবা আহিল আমি ভাবিলোঁ যে এইটো ঘটনাটো বা এনেকৈ কোনোবা আহি গৈছে আচলতে এনেকৈ আহে এনে আচলতে এইটো ঘটোৱা হয় ডিজাইন কৰা হয় চ' তেনেকুৱা ধৰণৰ কিছুমান বস্তু আছে চিনেমাখনক চব কৈ নিদিওঁ মজা নাথাকিব চ' আপুনি মানে চিনেমাখনত যেতিয়া মই আপোনাৰ ট্ৰেইলাৰটো চাইছোঁ তাত মোৰ এটা খুব বেছি কিউৰিয়চিটি হৈছে আৰু এটা বস্তুক লৈ পেলাই মেইন কেৰেক্টাৰটো সন্মান বিচাৰি থাকে ৰেচপেক্ট নাপায় চ' সেইটো আই ডিজাৰ্ভ ইট তেওঁ বিলিভ কৰে আই ডিজাৰ্ভ ইট যিটো মই পাব লাগে কিন্তু কিয় পোৱা নাই হয় তো এই কেৰেক্টাৰটো এইটো এটা খুব সি ভাবে যে মই মিথুন কিন্তু দুনিয়াখনে মই মিথুন বুলি মানি লোৱা নাই তো তেনেকুৱা এটা ষ্ট্ৰাগল থাকে খুব ইণ্টাৰেষ্টিং কেৰেক্টাৰ অপূৰ্ব বৰ্মন মঞ্চ জগতৰ খুব ভাল অভিনেতা তেওঁ কৰিছে এইটো কেৰেক্টাৰ মধু বুলি এই XYZ যে XYZ টো অসমীয়াত কোৱা হয় হৰি যদু মধু মানে আম আদমি কোই ভি সেইটোৱে XYZ খাচ নহয় ঠিক আছে তো অসমীয়াত এইটো হৰি যদু মধু বুলি কয় তো মধু বুলি এটা কেৰেক্টাৰ আছে সেই মধুৰ কেৰেক্টাৰটোৱে ভাবি থাকে যে আই ডিজাৰ্ভ ইট মই আচলতে এইখিনি সন্মান পাব লাগে কিন্তু মই পোৱা নাই তেওঁক লৈ ঢেৰ কমেডি ঘটনা ঘটি থাকে চিনেমাখনত আমি চিনেমাখন চাব লাগিব তেতিয়াহে আমি শেষত গম পাম তেওঁ সন্মান পালে নে নাই হয়নে নহয় বা তেওঁ পোৱাৰ সঁচাকৈ যোগ্য আছিলে নে নাই তেওঁহে ভাবে মিথুন বুলি তেওঁ সঁচাকৈ মিথুন হয়নে নহয় সেইটোতো চাব লাগিব চ' দাদা ট্ৰেইলাৰটো দেখিলোঁ যে তাতে এটা ডাইলগ আছে বা যিমানেই ওখ নহওক ফল ধৰা দেখিছা এই ডাইলগটো কোনে লিখিছে আৰু এই ডাইলগটো লিখোঁতে ভাবিছিলে নে ইমান এনজয় কৰিব মানুহে মইতো বহুত এনজয় কৰিছোঁ এই ডাইলগটো লিখিছে অপূৰ্ব বৰ্মন যোনে কেৰেক্টাৰটো কৰিছে এই ডাইলগটো একচুৱেল স্ক্ৰিপ্টত নাছিলে যিটো শ্বুটিঙত আমি লিখিছিলোঁ স্ক্ৰিপ্টটো আমি লিখিছোঁ মহৰ্ষি তুহিন কাশ্যপ চাংকু নীলঞ্জন নাথ হুছেইন মহম্মদ শ্বাহজাহান আমি চাৰিজনে মিলি লিখিছোঁ কিন্তু তাত এইটো ডাইলগ নাছিলে এইটো ডাইলগ শ্বুটিঙৰ সময়ত একচুৱেলি অপুৱে এনেই কিবা কৈ থাকোঁতে এইটো ডাইলগটো ভাল লাগি গ'ল আৰু এইটো মই সোমাই দিলোঁ চিনত বা যিমানে ওখ নহওক কিয় কেতিয়াবা ফল ধৰা দেখিছ কিন্তু বেঙেনা ইমানখিনিতে ফলে ফুলে জাতিষ্কাৰ হৈ পৰে আৰু বহুত ডাইলগ আছে চিনেমাখনত পাঞ্চি ডাইলগবোৰ আছে পাঞ্চ লাইন ষ্টাইলৰ ডাইলগবোৰ আছে খুব ভাল লাগিছে চ' মই এতিয়া এটা অকণমান ডিপ মিনিং এটা মই দেখিছোঁ অকণমান বস্তুটো মই ভাবিছোঁ এইটো অলপমান চিৰিয়াছলি মই ভাবিছোঁ দেই কিমান দূৰ মই চিৰিয়াছলি ভাবিছোঁ নাজানো দৰ্শকেও ক'ব আমাৰ চাই পেলাই তাত ডাইলগ আছে এইবাৰ বুলেট দিম
বুলেট দিম মানে এইটোৱে এনেকুৱা এটা দেখুৱায় আমাৰ ছ'চাইটিত যোনটো ফ্ৰী বিজ দিয়ে ইলেকশ্যনৰ সময়ত ফ্ৰী বিজ দিয়ে প্ৰধানমন্ত্ৰীয়ে এবাৰ কৈছিলে ৰেভৰি কালচাৰ আছে আমি নিউজ আহিলে পঢ়িবলৈ পাই থাকোঁ যেনেকৈ দিল্লীত আপোনাৰ কেজৰিৱালে বহুত ফ্ৰী বিজ দিয়ে বুলি কয় বা আমাৰ অসমতো দিছে স্কুটি দিয়ে কিবা দিয়ে দেখা যায় সেইটোৰ এটা মই ডিপ মিনিং দেখিছোঁ চেটায়াৰৰ জৰিয়তে আপোনালোকে দেখুৱাব বিচাৰিছে নেকি নে মই চাকৰি নিদিবা কাম নিদিবা স্থায়ী মানুহক নিজে যাতে নিজক চম্ভালিব পৰা এটা অৱস্থাত নাহে তাৰ কাৰণে আচলতে চৰকাৰবিলাকে চব ব্যৱস্থা কৰে তুমি ইণ্ডিপেণ্ডেণ্ট হ'ব নালাগে তুমি মোৰ ওপৰত নিৰ্ভৰশীল হৈ থাকা তুমি মোৰ তলত থাকা তুমি যাতে প্ৰত্যেক মাহে সপ্তাহে মোৰ ওচৰত আহি পেলাই আহিব লগা হয় সেইটো চিষ্টেমত চৰকাৰে আমাৰ সাধাৰণ নাগৰিকক ৰাখিব বিচাৰে প্ৰত্যেক চৰকাৰে বিজেপি কংগ্ৰেছ এজেপি আপ কোনো পাৰ্থক্য নাই কংগ্ৰেছ শাসিত কৰ্ণাটকত যোৱা বা বিজেপি শাসিত অসমত থকা বা এটা সময়ত আপ শাসিত দিল্লীত যোৱা চবতে তৰিকা এটাই মানুহক ফ্ৰীত দিয়া আৰু মানুহক তোমাৰ ওপৰত নিৰ্ভৰশীল কৰি ৰখা আচলতে সেইটো হ'ব নালাগে মানুহক আচলতে যোগ্য কৰি তুলিব লাগে যাতে তুমি নিজৰ ধৰণে নিজৰ জীৱনটো জীয়াব পাৰা বাইক দিয়া হোক বা এইবিলাক যে আঁচনিবিলাক মানুহক ফ্ৰী শিক্ষা দিব লাগে আৰু বেমাৰ হ'লে চিকিৎসাৰ সুবিধা দিব লাগে আৰু কিবা ন্যায় বিচাৰিলে সেই ন্যায় পোৱা ব্যৱস্থাটো ফ্ৰী হ'ব লাগে ঠিক আছে তাৰ বাহিৰে বাকী মানুহক ভালকৈ পঢ়া শুনাৰ ব্যৱস্থা কৰিব লাগে ট্ৰেইনিং চেইনিং দিব লাগে আৰু নিজৰ যোগ্যতা অনুযায়ী কাম দিব লাগে আৰু সেই কাম অনুযায়ী দৰমহা পাব লাগে সেই দৰমহাৰে তেওঁ বুলেট কিনে নিকিনে সেইটো তেওঁৰ চইচ কিন্তু চৰকাৰে সেইটো নকৰে আপোনাৰ এনেকুৱা লাগে নেকি যে টেক্স পেয়াৰৰ পইচাবোৰ অযথা মানে এনেকুৱা যায় যিহেতুকে যদি ফ্ৰী বিজ দিয়ে আৰু তাৰ বিনিময়ত হয় কি হাজাৰ হাজাৰ কোটি টকা আমি বেলেগৰ পৰা ধাৰ ল'ব লগা হয় এই যে হাজাৰ হাজাৰ কোটি টকা আমি ধাৰ লৈ আছোঁ আজি যে সেই ধাৰ লোৱা পইচাৰে কাৰোবাক বাইক দিছে কাৰোবাক কিবা আঁচনিৰ পইচা দিছে তো যাৰ পৰা ধাৰ লৈছোঁ সিহঁতকতো এটা সময়ত পইচাটো ৰিটাৰ্ণ কৰিব লাগিব সেয়া ৱৰ্ল্ড বেংকে হওক বা কোনোবাই হওক তো সেই পইচাবিলাক আমি ৰিটাৰ্ণ কেনেকৈ দিম আৰু সবচে ডাঙৰ কথা তাৰ বিনিময়ত আনফালে বেলেগ বস্তুৰ দাম বঢ়াই দিয়া হৈছে তো একফালে যে তোমাক যদি চামুচেৰে দিছে আনফালে বেলচাৰে লৈ যোৱা হৈছে গম পাওঁতে কেতিয়াবা দেৰি হৈ যায় যে বেলেগ বস্তুবিলাকৰ দাম বঢ়াই দিছে তো তোমাক মই কফিখিনি ফ্ৰী দিছোঁ কিন্তু কফিৰ কাপটোত মই ইমান দাম ৰাখিছোঁ যে সেই কফিৰ কাপটোতে একচুৱেলি মোৰ কফিখিনিৰো দাম আহি গৈছে বা তাতকৈ বেছিহে আহিছে গতিকে এইটোৱে হৈ আছে এই নাটকখনে হৈ আছে এতিয়া সেয়াই আৰু বুলেট দি দিম তোমালোকক এখন এখন চবে দৌৰি আছে বুলেটত তেল কেনেকৈ ভৰাব ঠিকেই কৈছে এইটো আজিদিন বাৰু ৰেলীত যাওঁতে বাৰু ভৰাই দিব মিনিষ্টাৰে পিছদিনাৰ পৰা বাইকত তেল কেনেকৈ ভৰাব ঠিক আছে আৰু যদি আৰু অলপ ডিপত যদি যাওঁ সেই তেলত যিটো তেল মানে পেট্ৰল ভৰাব সেইটোতো ইথানল মিক্স কৰা পেট্ৰল ভৰাব কেইদিনৰ পিছত সেই গাড়ী গেৰেজত ভৰাবলৈ বাধ্য হ'ব কথাবিলাক বাৰু বাদ দিয়া কথাবিলাক কিয় বেলেগ ফালে গৈ আছে চ' ভালো লাগি আছে অলপমান মানে মানুহে অকণমান ডিপলি কথাবোৰ ভাবিলে ভাল অকণমান মানে নিজেও নিজকে এৱেৰনেছটো আনিলে ভাল অলপমান ডিপলি মোৰ লাগিছে মানে ট্ৰেইলাৰটো চাই মুভিখন খুব ধুনীয়া এটা মেছেজ দিব ইলেকশ্যন কেম্পেইন দেখাইছে ইলেকশ্যনত কি হয় সেইবোৰ বস্তু দেখাইছে ৰিয়েলিটিটো দেখাইছে মদ লাগিব মাংস লাগিব ইলেকশ্যনৰ আগত নীতি আদৰ্শ এইবিলাক বেকাৰ কথা আচল কথা হ'ল মদ আৰু মাংস কিমান মদ খুৱাব পাৰিছা কিমান মাংস খুৱাব পাৰিছা আৰু 1000 2000 500 পকেটত গুজি দিয়া বাকী এইবিলাক নীতি আদৰ্শ গুলি মাৰো আৰু এনেদৰে আমাৰ নিৰ্বাচন আৰু ইয়াকে কোৱা হয় মানে গণতন্ত্ৰৰ মহোৎসৱ কি বা গণতন্ত্ৰ কি বা মহোৎসৱ কোনো নীতি আদৰ্শ ভাল বেয়া বাছ বিচাৰিবলৈ একোৱেই নাই কোনে মোক মদ খুৱাইছে কোনে মোক মাংস খুৱাইছে কোনে মোক পকেটত 500 টকা ভৰাই দিছে তেওঁ জিন্দাবাদ কেতিয়াবা আপোনাৰ এনেকুৱা লাগে নেকি বাবা চাহেব আম্বেদকাৰে যোনটো কনষ্টিটিউশ্যন লিখিছিলে আমাৰ কনষ্টিটিউশ্যনখনত যেতিয়া সকলোকে ৰাইট দিয়া হ'লে 18ৰ ওপৰত সকলোৱে আপোনাৰ ভোট দিব পাৰিব সকলো মানুহৰে সেই ভোটটোৰ কাৰণে আজি কিছুমান মানে এইবোৰ প্ৰব্লেম ক্ৰিয়েট হয় সকলো মানুহে ভোট দিব পাৰিব তেওঁতো ভাল ভাবেই লিখিছিলে কিন্তু এই 500 টকাটো যে মানুহৰ ভোট বিক্ৰী হৈ যায় কেতিয়াবা আপোনাৰ সেই প্ৰক্ৰিয়াটোত অকণমান এটা না কথাটো ঠিক তেনেকৈ মই নাভাবোঁ 500 টকাত বিক্ৰী হোৱাটোক পাছত সেইটোহে আমি দেখা পালোঁ কিন্তু যিবোৰ বুদ্ধিজীৱী ডাঙৰ ডাঙৰ মানুহ 5 কোটি বা 5 লাখ টকাত বিক্ৰী হৈ আছে সেইটো কি
হয় যিবিলাকে মোটিভেট কৰি আছে যিসকলে সংবাদ মাধ্যম বা তেওঁলোকৰ ইনফ্লুৱেঞ্চৰ দ্বাৰা হয় মানুহক বেলেগ ধৰণে পৰিচালিত কৰি আছে সেই ইণ্টেলেকচুৱেল বিলাক কি হয় সেই টিভিৰ বা নিউজ চেনেলৰ এডিটৰ বিলাক কোন হয় তেওঁলোকে 500 টকা বা মাংস গাহৰি মাংস বা মদ খাই তেওঁলোকে ভুল যোৱা নাই হয় তেওঁলোকে তাৰ উল্টা পাইছে হয় ইউৰোপ ভ্ৰমণৰ কিবা সুযোগ পাইছে কিবা দামী গাড়ী পাইছে ফ্লেট পাইছে হয় আৰু তাৰ বিনিময়ত তেওঁলোকে কি কৰিছে গোটেই জনগণক বিভ্ৰান্ত কৰিছে মিছগাইড কৰিছে সো সমস্যা অকল যে 500 টকাত বিক্ৰী যোৱা মানুহখিনিয়ে নহয় 5 লাখ টকাত বিক্ৰী যোৱা বুদ্ধিজীৱীখিনি বেছি অপৰাধী 5 লাখ টকাত যদি সেই বুদ্ধিজীৱীবিলাক বিক্ৰী নগ'লহেঁতেন তেতিয়াহ'লে 500 টকাত আমাৰ সাধাৰণ মানুহখিনি বিক্ৰী নগ'লহেঁতেন মানে সদায় মনত ৰাখিবা যে মাছ সদায় মূৰৰ পৰা গেলে হা এটা অফিচত এজন চকীদাৰে কেতিয়াও ঘোষ খাব নোৱাৰে যদি সেই অফিচটোৰ মেইন বছজন তেওঁ যদি দুৰ্নীতিপৰায়ণ নহয় জাষ্ট একদম চিম্পলি তুমি ভাবা সাপোজ মই এটা গ্ৰুপ চলাই আছো নাটকৰ বা চিনেমাৰ শ্বুটিং হা মই ডিৰেক্টৰ অৰ্থাৎ সেই ইউনিটটোৰ মই বছ মই যদি মদ নাখাওঁ তেতিয়াহ'লে এটা স্পট বয়টোৰ পৰা আৰম্ভ কৰি কোনেও তাতে মদ খাব নোৱাৰে বুজি পাইছানে কোনোবাই খাব লগা হ'লে বহুত চিক্ৰেটলি বহুত মেনেজ কৰি বহুত বদমাচি কৰি খাব লাগিব কিন্তু সহজ নহয় খোৱাটো কিন্তু মই যদি নিজে মদ খাওঁ মই যদি শ্বুটিং তাৰ মাজতে বটলটো খুলি পেকটো বনাই বহি যাওঁ তেতিয়াহ'লে মোৰ এছিষ্টেণ্ট ডিৰেক্টৰ মোৰ এক্টৰ মোৰ কেমেৰামেন মোৰ লাইটৰ মানুহ চবে বহি যাব বাধা দিব নোৱাৰে তো যিকোনো এটা অফিচৰ মেইন মুৰব্বীজন যদি তাৰমানে তেওঁ এটা 5 পইচা যদি ঘোষ নোখোৱা মানুহ হয় তেতিয়াহ'লে চকীদাৰজনে চাহ খোৱাৰ কাৰণে কিবা এটা দি যাওক বুলি অফিচত অহা মানুহক ক'বলৈ সাহস নকৰে আমাৰ সমস্যাটো হৈছে ওপৰত আমি দুখ দি আছো আমি হাঁহিছো যে 500 টকা বা মদ আৰু মাংসত বিক্ৰী যোৱা সাধাৰণ মানুহখিনিক আমি হাঁহিছো কিন্তু সবচে বেছি হাঁহিব লগা বা সবচে বেছি বিপদজনক সবচে বেছি ডাঙৰ খলনায়কবিলাক হ'ল ওপৰত থকা মানুহবিলাক সেই ডাঙৰ চেলিব্ৰিটিবিলাক সেই ডাঙৰ বুদ্ধিজীৱীবিলাক সেই ডাঙৰ কি বুলি কওঁ আৰু যাৰ মুখলৈ আমাৰ সব দেশৰ মানুহে চাই থাকে তেওঁলোকে আমাক কি শিক্ষা দিয়ে কথাটো তেনেকুৱা সো আপোনাৰ মই ৰিসেন্টলি দেখিছোঁ আপুনি অকণমান সোনম ৱাংচুক লৈ পেলাইও এটা মাত মাতিছে বা আপুনি সেইটো ছাপোৰ্ট কৰিছে চাগে মই যিমানখিনি মই দেখিছোঁ আপুনি ছাপোৰ্ট কৰিছে সো আপুনি কি ভাবে যে ইমান ডাঙৰ চেলিব্ৰিটিজবিলাকে বন্ধ হৈ আছে মুখ বন্ধ হৈ আছে বা লাষ্ট আমিৰ খানেও সেইদিনাখন প্ৰেছ কনফাৰেন্স এটাত কৈছে যে তেওঁৰ কেৰেক্টাৰটো ইনস্পায়াৰ্ড আমি কৰাই নাই আমি তেওঁৰ পৰা লোৱাই নাই আমি চিনিয়ে পোৱা নাছিলোঁ তেনেকুৱা কিছুমান কথা কৈছে বাৰু আমাৰ পডকাষ্টটো আমিৰ খানে নাচায় বাট ষ্টিল আমি এটা ডিছকাশ্যন কৰিব পাৰোঁ যে বহুত অসমৰ আপোনাৰ চেলিব্ৰিটিজবিলাকে যিহেতুকে মুখ নোখোলে তেওঁলোকৰো নিজে এটা ধৰি লওক ক'ব লাগে কিবা এটা মাত মাতিব লাগে বিকজ তেওঁলোকেও বহুত মানুহক ইনস্পায়াৰ কৰে গুটখা খাবৰ কাৰণে কৰে হয় সো তেওঁলোকে আপুনি কি ভাবে তেওঁলোকে এইবোৰ দানে কিবা সো এইবোৰত মাত কিয় নিজে কিন্তু পুৰা বডি ফিট ৰাখিব আৰু তেওঁলোকক ভাল পোৱা দেশৰ কোটি য়ং জেনেৰেশ্যনক গুটখা খাব দিব হয় তো তেওঁলোকৰ কামেই হ'ল এইটো মিঠা খাবলৈ যিকোনো চফ্ট ড্ৰিংক এইবোৰ আনহেল্ডি এতিয়া চাব গোপী চান্দ যিজন আমাৰ বেডমিণ্টন প্লেয়াৰ আছিলে হয় তো গোপী চান্দে কেৱল এজন প্লেয়াৰ আমি দেখা পালো যিয়ে কোকা কোলাৰ কোটি টকা বিজ্ঞাপন তেওঁ নাকচ কৰিছিলে যে আই এম এ স্পৰ্টছমেন তো মই যিটো শৰীৰৰ কাৰণে ভাল নহয় তেনেকুৱা এটা ড্ৰিংকছ খোৱাৰ কাৰণে মই কেতিয়াও কেম্পেইন কৰিব নোৱাৰোঁ বা এড কৰিব নোৱাৰোঁ প্ৰমোট কৰিব নোৱাৰোঁ তো কোটি টকাৰ কিন্তু সেইটো কামটো শচীন তেণ্ডুলকাৰে কৰিব নোৱাৰিলে সেইটো কাম অমিতাভ বচ্চনে কৰিব নোৱাৰিলে শ্বাহৰুখ খান আমিৰ খান সলমান খানে কৰিব নোৱাৰিলে অক্ষয় কুমাৰে কৰিব নোৱাৰিলে অক্ষয় কুমাৰটো আৰু ইণ্টাৰেষ্টিং কাৰণ তেওঁ গোটেই জীৱন মানে সুস্বাস্থ্য কিবা কিবি এনেকুৱা ধৰণৰ কথা কৈ থাকে কিন্তু তেওঁ নিজে আকৌ শেষত গৈ গুটখা খাবৰ কাৰণে মানুহক ইনস্পায়াৰ কৰে অজয় দেৱগন তো কথাবিলাক তেনেকুৱা সেইটোৱে পলিটিকেল ইস্যুত কেতিয়াও মাত নামাতে আপুনি সেইটোৰ ওপৰত কি ভাবে যে ৰিসেন্ট যোনটো আমাৰ প্ৰব্লেম হৈ আছে সোনম ৱাংচুক লৈ পেলাই সোনম ৱাংচুক বা যিকোনো ক্ষেত্ৰতে মানুহবিলাকে ভাবে যে এইটো তাৰহে প্ৰব্লেম মোৰ প্ৰব্লেমটো নহয় সে গৈ পেলাই এটা কথা কৈছিলে যে মই সেই সকল মানুহৰো সমাধি দেখা পাইছোঁ যিসকল মানুহে মৃত্যুৰ ভয়ত
অন্যায় দেখি প্ৰতিবাদ নকৰাকৈ আছিল হয় মই দেখা পাইছোঁ যে এইটো 2 নম্বৰী চলি আছে অন্যায় হৈ আছে হয় কিন্তু মই প্ৰতিবাদ নকৰোঁ বিকজ মোক মাৰি পেলাব বা মোক জেইল হ'ব বা কিবা হ'ব সেই মানুহবিলাকতো মৰিছে ন এটা সময়ততো চবেই মৰিব যে এই যে অন্যায়ৰ প্ৰতিবাদ নকৰা মানুহবিলাক কি তেওঁলোক অমৰ হৈ থাকিব নেকি এই পৃথিৱীত নহয় কেতিয়াও চ' তো আৰু বহুত হেৰুৱাৰ ভয় যে এইটো এৱাৰ্ড নাপাম এইটো নাপাম সেইটো নাপাম হয় তো মই বুজি নাপাওঁ যে এই এৱাৰ্ডবিলাক লৈ পেলাই কবৰত যাব নে শ্মশানত যাব নে ক'ত যাব হয় তো আৰু মই কোনো ইমান ডাঙৰ কিবা কথা নাই কিন্তু মই চেলফিছ মানুহ মই বেলেগ কথা নাজানো মই মোৰ ল'ৰাটোৰ কথা জানো মোৰ ল'ৰাটো কাইলৈ সি ডাঙৰ হ'ব সি এক্সামত বহিব তাৰ এক্সাম পেপাৰো লিক হ'ব পাৰে তাৰ এক্সাম পেপাৰ লিক হ'লে সি যাতে ফ্ৰাষ্ট্ৰেশ্যনত গুচি নাযায় সি যাতে এটা বেয়া ডিচিশ্যন ল'ব লগা নহয় চ' মই মাতিম যে এক্সামিনেশ্যন ছিষ্টেমটো ভাল হ'ব লাগে মই পৃথিৱীৰ স্বাৰ্থ বাদ দিছোঁ মই নিজৰ ব্যক্তিগত স্বাৰ্থ কেনে কৈছোঁ যে ঔষধৰ দাম কম হ'ব লাগে কাৰ কাৰণে হ'ব লাগে চবৰে কাৰণে হ'ব লাগে মোৰ কাইলৈ বেমাৰ হ'ব মোৰ ইমান পইচা নাই মোৰ দেউতাক মই চিকিৎসা কৰিব লগা হ'লে মোৰ কাৰোবাক চিকিৎসা কৰিব লগা হ'লে মোৰ যাতে মাটি বাৰী বিক্ৰী যাব লগা নহয় তাৰ কাৰণে মই দাবী জনাব লাগে যে ঔষধ এইবিলাকৰ দাম কম হ'ব লাগে চিকিৎসা বিনামূলীয়া হ'ব লাগে এই দাবীটো কাৰ কাৰণে চবৰে কাৰণে বাদ দিলোঁ মই নিজৰ কাৰণে চ' মানুহে কথাবিলাক এনেকৈ চাই যে বিজেপি কংগ্ৰেছ এজিপি তেনেকুৱা দৃষ্টিৰে চাই এতিয়া ইথানল মিক্স কৰা পেট্ৰল চলোৱা বাইক কেইখন অকল কিবা কংগ্ৰেছী CPM বা বোলে ৰাইজৰ দল তেওঁলোকৰহে বাইক বেয়া হ'ব নেকি সকলোৰে বিজেপিৰ ল'ৰা যিবিলাকে বাইক চলায় বা গাড়ী চলায় তেওঁলোকৰ গাড়ী বাইক বেয়া হ'বনে নাই ইথানল মিক্স কৰা লাভ কাৰ হ'ব কেৱল নীতিন গাডকাৰীৰ পুতেকৰ হ'ব ঠিক আছে লাভটো কেৱল নীতিন গাডকাৰীৰ পুতেকৰ হ'ব লোকচানটো কিন্তু এজিপি বিজেপি কংগ্ৰেছ এই চব যোনে নহওক কিয় বা এজিপি বিজেপি কংগ্ৰেছ একো নকৰে তেওঁ নিউট্ৰেল মানুহ এজন চবৰে কিন্তু বেয়া হ'ব গাড়ী বাইক গতিকে যে ইথানল মিক্স কৰা এই পেট্ৰলক লৈ যিখন বেপাৰ নাটক চলি আছে ইয়াৰ বিৰুদ্ধে মাত মতাটো চবৰে দায়িত্ব কংগ্ৰেছীবিলাকৰ দায়িত্ব এজিপিৰ দায়িত্ব বিজেপিৰ দায়িত্ব আৰু যিয়ে কংগ্ৰেছ বিজেপি এজিপি নকৰে তেওঁলোকৰ দায়িত্ব ঠিকেই কৈছে আপুনি সকলো মানুহে মাত মাতিব লাগে কিন্তু মানুহে বহুত কথা ভাবি মই দেখোন কৈছোঁ যে পুৰস্কাৰ লাগে পইচা লাগে হেন লাগে তেন লাগে জেলত যাম কিবা হ'ব এই জেলত যাম মৰিম গুলিয়াই মাৰিব তো তেনেকৈ সেইবিলাক মানুহ মৰিছে আৰু যোনে একো নকৰাকৈ আছে সিহঁতো মৰিছে এনেও তুমি ডায়েবেটিছ প্ৰেছাৰ কিবা কিবি হৈ মানুহ মৰি আছে প্ৰতিদিনে হ'ব আৰু এইবিলাক দেখা যাব চ' আমিতো বহুত এটা মুভিখনৰ ট্ৰেইলাৰ চাই গম পাইছোঁ বা আপোনাৰ কথাবোৰ শুনি বা মুভিখনৰ ৰিলেটেড কথা শুনিয়ে গম পাইছোঁ এইটো খুব ভাল এটা মেছেজ দিব মুভিখনে ফানী হ'ব ন' ডাউট বহুত ফানী হ'ব ট্ৰেইলাৰটো চায়ে গম পায় ডাইলগবোৰো ফানী আমাৰ অসমৰ বহুত মানে যোনবোৰ অসমৰ মানুহৰ কাৰণে এইটো মুভিখন বনাইছে কোনো কপি মুভি নহয় গম পায় ক'ৰ পৰা কপি কৰি বনোৱা নাই একো নাই একদম আমাৰ ৰিলেটেবল হয় মুভিখন চ' বহুত বেছি ভাল লাগিব চাই আপুনি কি ভাবে আপোনাৰ কিমান এক্সপেক্টেশ্যনছ আছে কাৰণ আমি দেখিছোঁ বক্স অফিচত ধৰি লওক কিছুমান মুভি ভাল ডাঙৰ ডিৰেক্টৰ এক্টৰৰ মুভিও চিনেমা হিট ফ্লপ চ' সেইটো মই ক'ব নোৱাৰিম মই এটা কথা ক'ব পাৰিম যে য়েছ মই চিনেমাখন গোটেই টিমটোৱে মিলি খুব ধুনীয়া এখন চিনেমা বনাইছোঁ দিছ ইজ গুড মুভি সেইটো মই ক'ব পাৰোঁ বা এতিয়ালৈকে আমি যিমান চিনেমা বনালোঁ চাকিৰা আহিব বকুল দলৰ বিহুলৈ গৰু ব্লু ফিল্ম জয় হনুমান যিমান চিনেমা বনালোঁ এইখন তাৰ ভিতৰত আটাইতকৈ বেষ্ট এজ এ ক্ৰিয়েটৰ এজ এ ডিৰেক্টৰ সেইটো কথা মই ক'ব পাৰোঁ আৰু চিনেমাখনক লৈ মই কনফিডেণ্ট 200 টাইমছ কনফিডেণ্ট যেখন চিনেমা চাই মানুহে ভাল পাব ভাল বুলি ক'ব কিন্তু চিনেমাখনে বিজনেছ কৰিব নকৰিব হিট হ'ব ফ্লপ হ'ব এইটো মই ক'ব নোৱাৰোঁ চিনেমা ভাল হোৱা সেইটো এটা বেলেগ বিষয় চিনেমা হিট হোৱা আন এটা বিষয় কিন্তু এটা কথা ঠিক যে যদি চিনেমাখন শুক্ৰবাৰে কিছু মানুহে চিনেমাখন চাবলৈ আহে মই নিশ্চিত যে সেই মানুহখিনিয়ে শনিবাৰে আৰু হেজাৰ মানুহক চিনেমা হললৈকে নিজে পঠিয়াই দিব আমি আশা কৰোঁ তেনেকুৱাই হওক বাট আপোনাৰ কি লাগে আমাৰ অসমৰ মানে ইণ্ডাষ্ট্ৰিটো ইমান ভাল
কাম কৰি আছে সকলো মানুহে মই কেইবাটাও তেনেকুৱা আমাৰ আৰ্টিষ্টৰ লগত কথা পাতোতে গম পাইছোঁ বহুত এডভাৰ্ছ কণ্ডিশ্যনত কাম কৰে বহুত কষ্টও কৰে প্ৰত্যেকজন মানুহে তথাপিতো আমি ক'ত লেক হৈ আছোঁ আপোনাৰ কি লাগে আমি ক'ত লেক হৈ আছোঁ মানে যে টলিউড বা বলিউডটো বহুত আগবাঢ়ি গৈছে আমিও পাৰিম পোৱাৰ পথত তুমি যদি আজিৰ পৰা 10 বছৰ আগতে চোৱা অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰি খুব বেয়া আছিলে সেইখিনি সময়ততো অসমীয়া চিনেমা ৰিলিজ হয় নে নহয় মানুহে গম নাপায় চাবলৈও নাযায় অসমীয়া চিনেমা এখন বনাই থকাটো সেইখিনি সময়ত এনেকুৱা আছিলে যে এইখনটো আল্টিমেটলি লষ্ট হ'বই কাম নাই এনে বনাই মানুহে কোনোবাই এৱাৰ্ডৰ কাৰণে বনাই আৰু কিছুমানে এনেই চখত বনাই দিয়ে কিন্তু খুব কম বছৰত 3খন 4খন চিনেমা সেই কেইখন চিনেমা মানুহে চাবলৈ নাহে চোৱাৰ পৰিৱেশ নাই কিন্তু লাহে লাহে সেই পৰিৱেশটো সলনি হ'ল আৰু বিশেষকৈ জুবিন গাৰ্গৰ মিছন চাইনা চিনেমাখনে এটা বেলেগ জোঁৱাৰ আনিলে সেই জোঁৱাৰটো যে অসমীয়া চিনেমাত ইমান দৰ্শক আছে অসমীয়া চিনেমাৰ মাৰ্কেটখন ইমান ডাঙৰ হ'ব পাৰে আমি ইমান বাজেট লৈ কাম কৰিব পাৰোঁ এই কনফিডেন্সটো আনি দিছিলে জুবিন গাৰ্গৰ মিছন চাইনাই তো তাৰপিছত ছাপ'জ ৰত্নাকৰ আহিল ৰঘুপতি আহিল এনেকৈ এখনৰ পিছত এখন চিনেমা আহিব আৰম্ভ কৰিলে আৰু মানুহৰ আমাৰ চিত্ৰ নিৰ্মাতা পৰিচালক সকলোৰে এটা কনফিডেন্স আহিলে যে আমি পাৰোঁ সবচে ডাঙৰ কথা দৰ্শকৰো এটা বিশ্বাস আহিলে যে অসমীয়া চিনেমা এতিয়া আগৰ নিচিনা নাই এটা বহুত উন্নত হ'ল তো এটা বেলেগ পৰিৱেশ লাহে লাহে নিৰ্মাণ হৈছে তুমি যদি চোৱা যোৱা দিনবিলাকত অসমত হিন্দী চিনেমাৰ চৰ্চাতকৈ অসমীয়া চিনেমাৰ চৰ্চা বেছি হয় মানুহে আড্ডাত কথা পাতে চাবলৈ যায় কেতিয়াবা একে সময়তে 2-3খন পৰ্যন্ত অসমীয়া চিনেমা চলি থাকে এটা চিনেমা হলত 4টা শ্ব'ত 3টা শ্ব'য়ে বেলেগ বেলেগ 3খন চিনেমা মই ভাবোঁ যে এইটো ভাল কথা আৰু ইমানখিনি আহিছে যেতিয়া আৰু যাব পাৰিব বিকজ নতুন জেনেৰেশ্যনৰ ডিৰেক্টৰ ৰাইটাৰ এক্টৰ টেকনিচিয়ান সেইখন চাৰ্প আৰু নতুন কিবা এটা কৰাৰ হাবিয়াস থকা আৰু নতুন জেনেৰেশ্যনৰ যিমানবিলাক ডিৰেক্টৰ ওলাইছে চবচে ইণ্টাৰেষ্টিং কথা হ'ল কোনেও কাকো কপি নকৰে আগতে কি আছিলে মুনিন বৰুৱাই ছাপ'জ নায়ক হিয়া দিয়া নিয়া এনেকুৱা ধৰণৰ চিনেমা বনাইছে বাকী আৰু 10জনে তেনেকুৱা চিনেমা বনাব ট্ৰাই কৰে কিন্তু এতিয়াৰ ডিৰেক্টৰবিলাক তেনেকুৱা নহয় এতিয়া ডিৰেক্টৰবিলাকে প্ৰত্যেকে নিজৰ থট নিজৰ টেষ্ট লৈ কাম কৰে তো মই ভাবোঁ যে এই গোটেইবিলাক মিলি অহা 10 বছৰৰ ভিতৰত অসমীয়া চিনেমাৰ পিকচাৰ আৰু বহুত বেলেগ হৈ যাব হলো লাহে লাহে এটা দুটাকে নতুন নতুনকৈ খোল খাইছে সেইটো এটা পজিটিভ কথা এইখিনিৰে একো নহয় খুব কম হ'ল চিনেমা হলৰ পৰিমাণ এতিয়া যিমান আছে তাৰ অন্তত দুগুণ হ'লে অসমীয়া চিনেমা জয় জয়কাৰ হৈ যাব এতিয়া যদি ছাপ'জ 60টা চিনেমা হলত ভালকৈ চিনেমা চলে বা সেইটো যদি 200 হৈ যায় তেতিয়াহ'লে ঘটনা বহুত বেলেগ হৈ যাব আমি দেখা যায় আমাৰ মানে দেখা পোৱা যায় যে অসমৰ বহুত ডিষ্ট্ৰিক্টত নাই চিনেমা হল বহুত জেগাত নাই অকল গুৱাহাটীতহে বেছিকৈ আছে বাকীবোৰ জেগাত সিমান নাই আমি এনকাৰেজ কৰিব লাগে হল খোলাৰ কাৰণেও মই লাষ্ট কাৰোবাৰ লগত কথা পাতে তেওঁ কৈছে যে চিনেমা বনোৱাতকৈ হল খোলাটো বহুত ইম্পৰ্টেণ্ট তেতিয়াহে মানুহখিনি আহি পেলাই সেই হলত চাব পাৰে নহ'লে স্ক্ৰীণ লগাই পেলাই চাবলগীয়া হয় বোলে তেনেকুৱাও কৈছে কিছুমান ভিতৰুৱা জেগাত সেনেকুৱা হয় চ' আৰু লগতে জানিব বিচাৰিম আপোনাৰ এতিয়া মুভিলৈ আহোঁ XYZ মুভিখন যে শ্বুটিং কৰি আছিলে কিবা এনেকুৱা জমনি ইনচিডেণ্ট হৈছিলে নেকি আমাৰ লগত আমাৰ দৰ্শকসকলৰ লগত শ্বেয়াৰ কৰিব ইনচিডেণ্টটো বহুতে ঘটি থাকে কি বা এতিয়া মনত তেনেকৈ কি ঘটিছিলে গুডু আমাৰ এছিষ্টেণ্ট ডিৰেক্টৰ দেই কি ঘটিছিলে জমনি ঘটনা ঢেৰ আছে এটা দুটা কৈ দিয়ক আমাৰ অডিয়েঞ্চখিনিয়ে শুনি ভাল পাব চাই ভাল পাব আমাৰ চিনেমাখনৰ আৰম্ভণিতে এটা পায়খানা এখন আছে লেট্ৰিন এখন লৈ আহি থাকে সেইটো বেলেগ আচ্ছা এইটো বেলেগ লেট্ৰিনখন আমাৰ আৰ্ট ডিৰেক্টৰে যি ঠাইত বনালে তাতে মই বুজি পোৱা নাই যে তাতে মানুহ সোমাব কেনেকৈ তাতে এখন অদ্ভুত ঠাইত লেট্ৰিনখন বনাইছিলে পিছত এইবিলাক ইপিনে সেইখনৰে শ্বুটিং আৰম্ভ হ'ব কিন্তু বহুত দৌৰা দৌৰিকৈ আকৌ লেট্ৰিন বনোৱা হ'লে এনেকুৱা ধৰণৰ ঢেৰ কিছুমান ঘটনা আছে এটা চিন আছে আমাৰ অপু সি ঢেৰ খাদ্য খাব লাগে তো চিকেন লেগ পিচ মানে বহুত ধুনীয়া খাদ্য তাত টেবুলৰ সন্মুখত কি নাই কিন্তু গোটেই খাদ্যবিলাক আছিলে এনেই দেখিবৰ কাৰণে বনাই দিয়াৰ নিচিনা ক'ৰবাত যদি নিমখ নাই ক'ৰবাত কিবা নাই আৰু সেইবিলাক সেই চিনত বিশেষকৈ মাংস খাব লাগে আৰু মাংস পিছতে গম পাওঁ সেই মাংসত বোলে নিমখে দিয়া নাই সেই নিমখ চিমখ একো নাই তেনেকৈ আকৌ মাংসটো আৰু ৰিয়েকশ্যনটো দিব লাগিব কি মানে মজেদাৰ আৰু কি টেষ্টি হৈছে তো তেনেকুৱা ধৰণৰ কৰিব শ্বট দিয়ে উঠাৰ পিছতে সি যিটো গালি দিছে তাৰমানে আমাৰ হেৰিক যে কোনে বনাই দিছে এইবিলাক তাৰমানে কৰিছে এতিয়া মানুহে চাই থাকোঁতে দেখিব বা বৈদ্য টেষ্ট লৈ আছে কিন্তু কথাটো হ'ল আকৌ সিহে জানে এক্টৰজনে কি চবাইছোঁ মই এইবিলাক মাংসৰ নামত ভিতৰত সাংঘাতিক কাৰবাৰ চলি থাকে মানে ভিতৰত বহুত কাৰণে কৰি থাকে আৰু সেয়াই চিনেমা মানুহক কিমান তুমি ঠগিব পাৰিছা কিমান মিছা কথা ক'ব পাৰিছা চিনেমা মানে মিছা কথা তো যিমান মিছা কথা ক'ব পাৰিছা কিমান তুমি
মানে কনভিনচিং কে তুমি মিছা কথাটো ক'ব পাৰিছা তো সেইটোৱে আৰু ছাৰ আপোনাৰ কিবা ফেভৰেট ডাইলগ আছে নেকি এইখন মুভিৰে হওক বা আগৰ কিবা আপুনি কাম কৰা এক্টৰ হিচাপে ক'বাৰ কিবা ফেভৰেট ডাইলগ এটা কওক না এইখনেই ডাইলগ এটা কওক না বহুতবিলাক ডাইলগ আছে তাৰ ভিতৰত এটা ডাইলগ হ'ল হেৰি অপুৰে এটা ডাইলগ আছে যে গৰু আমাৰ মাতা হয় তো গৰু বিহুৰ দিনা আমি কি কওঁ লাও খা বেয়া নাখা কেতিয়াবা কওঁ নেকি যে লাও খা বাঁহ খা তেনেকুৱা ধৰণৰ তাৰমানে বাঁহ পাৰ্টিক তাৰমানে ট্ৰল কৰি থাকে আৰু তো তেতিয়া আছে এনেকুৱা ধৰণৰ ডাইলগ আৰু বহুত ডাইলগ আছে এটা ডাইলগ আছে তোমাৰ আমি যি ভৰিত পিন্ধো জোতা চেণ্ডেল সেইবিলাক থাকে গ্লাছ লগোৱা এচি দোকানত আৰু যি আমি খাওঁ মাছ মাংস সেইবিলাক থাকে ভেনা মাখিৰ মাজত আমি চাবাচোন বজাৰত যিটো খাওঁ সেইবিলাক থাকে মাখিৰ মাজত আৰু যিটো ভৰিত পিন্ধো সেইটো থাকে এচি থকা গ্লাছৰ ৰুমত তো এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ডাইলগ আছে চিনেমাখনৰ বিগিনিংটো এণ্ডিং হাঁহিবৰ কাৰণেতো মানুহে ঢেৰ সুযোগ পাব ডাইলগটো মানে হয় কেৱল এটাই যে এটা ডাইলগত হাঁহি থাকোঁতে পিছৰ ডাইলগটো যদি মিছ হৈ যায় পিছৰ ডাইলগটো আকৌ ইম্পৰ্টেণ্ট এনেকুৱা ধৰণৰ তাৰমানে আছে বহুকেইটা সময়ত তো মোৰ বহুত ভাল লাগিছে এইটো যোনটো ক'লে ন এইটো হাৰ্ছ ৰিয়েলিটি হয় য়েছ একদম মানে ট্ৰুথ বুলি কয় ন সত্য পুৰা এইটো সঁচাকৈ আমি মাংস চাংস বজাৰত পৰা একদম লেতেৰা জেগাৰ পৰা অহাৰ নিচিনা হৈ যায় কিন্তু আমি কাপোৰ বা জোতা চেণ্ডেল পিন্ধাহে বস্তু হয় খোৱাটো নহয় সেই বস্তুটো আউটাৰ বিউটিটোৰ কাৰণে আমি সেইবোৰ এচি ৰুমৰ পৰা কিনো বা হাৰ্ছ ৰিয়েলিটি কিছুমান আপোনালোকে ৰাখিছে চেটায়াৰ বা ফানি ৱেট ৰাখিছে হয় ভাল লাগিছে মোৰ আৰু অফক'ৰ্ছ আমাৰ অডিয়েঞ্চেও ভাল পাব ছাৰ এতিয়া আপোনাৰ কবিতা এটা শুনিছিলোঁ বহুত ভাইৰেল হৈছিলে কবিতাটো আমাৰ অডিয়েঞ্চৰ কাৰণে আমাৰ আজি আনকভাৰ্ড ষ্টৰিজ উইথ নাৰ্জীৰ অডিয়েঞ্চৰ কাৰণে আজি সেই কবিতা এটা গাই শুনাওকচোন এই ছোৱালী এবাৰ ভাল পাই চাবা নেকি আচ্ছা হিন্দী চিনেমাৰ দৰে কিয় নহয় কথাবোৰ কলেজৰ বাটত আমি দুয়ো খুন্দা খাম হাতৰ পৰা সৰি পৰিব কিতাপ এখন এখনকৈ মই তুলি দিম তাৰপিছত গান তাৰপিছত প্ৰেম মাজে মাজে ফাইট বাহ কি মস্তি চালা হিন্দী চিনেমাৰ দৰে কিয় নহয় কথাবোৰ কিমান মেহনত কৰিছোঁ তাইৰ পিছত পেণ্টৰ লগত মিলাই পিন্ধিছোঁ টি চাৰ্ট ক্লিন ছেভ মুখত ঘঁহিছোঁ ফেয়াৰ এণ্ড লাভলি পাহৰি গৈছোঁ অশ্লীল গালি গালাজ মুখস্থ কৰিছোঁ গালিবোৰ চায়েৰি ব্লেডেৰে কাটি হাতত লিখি লৈছোঁ H+H তাই বেয়া পাব বুলি এৰি দিছোঁ শিখৰ চিগাৰেট হিন্দী চিনেমাৰ দৰে কিয় নহয় কথাবোৰ আমিবোৰৰ কাষতো এদিন প্ৰেয়সী থাকিব এই চকী সকলো পঞ্চতন্ত্ৰৰ সাধু প্ৰেমৰ ৰণাংগনত আমিবোৰৰ বাবে ডাক্তৰ ইঞ্জিনিয়াৰবোৰেই প্ৰধান শত্ৰু মা কচম এজনীকো চাব নোৱাৰি চব্বু আই এম এংগেজড আবে টেলিফোন নাম্বাৰ নেকি থৰি দেৰ বাদ ডায়েল কৰিলে পাই যাম আমি নাজানো আৰ্চিছ কাৰ্ডৰ সভ্যতা নাজানো প্ৰেমৰ বাবে কিয় লাগে পাৰ কৰে এন্ধাৰে চুক নাজানো ইংৰাজী অসমীয়াৰ খিচিৰি ভাষা সঁচা অৰ্থত আমি মস্ত গোৱাৰ কেৱল মদ খাব জনা ভৱিষ্যতহীন নষ্ট ল'ৰা এই ছোৱালী এবাৰ আমাকো ভাল পাই চাব পাৰা হয়তো পাই যাব পাৰা জীৱনৰ অন্য মজা হাই হেল্লোৰ দুনিয়াক লাঠ মাৰা আমি দিব পাৰোঁ বিন্দাস পৃথিৱীৰ ঠিকনা বেকাৰ ল'ৰা পাৰ্চত পইচা নাথাকিলেও হৃদয়বান কিবা জোচ উঠিলে গোটেই পাণ বজাৰখনকে দি দিম বাৰ্থডে গিফ্ট এই ছোৱালী এবাৰ ভাল পাই চাবা নেকি চাব লাগিব দেই ভাল পাই দেই আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব কেনেকুৱা লাগিছে আৰু সঁচাকৈ এনেকুৱা ল'ৰাক আপোনালোকে প্ৰপ'জ যদি দিয়ে কি ক'ব সেইটো কমেণ্ট ছেকশ্যনত জনাব লাগিব এতিয়া ল'ৰা হৈ থকা নাই ন হিমাংশু দাকো টেগ কৰি দিব আকৌ কমেণ্ট ছেকশ্যনতো টেগ কৰি দিব চ' বহুত ভাল লাগিছে কথাবোৰ পাতি মই ভাল নাপালে মোৰ একো আপত্তি নাই কেৱল চিনেমাখন চাব আহিলে বিৰাট ভাল পাই যাম সঁচাকৈ চিনেমাখন ভাল পাওক XYZ আৰু চিনেমা চাই কেনে লাগে আমি ইয়াত পাতা কথাখিনি সঁচাকৈ সঁচা নে মিছা নে এনেই আমি থপ মাৰিছোঁ আপোনালোকে আহি কমেণ্ট বক্সত ক'ব যে ফালি দিব যে কি এইখন এনেই বিৰাট কমেডি বুলি কৈছিলে এইখনেই বনাইছ নেকি গালি দিব পাৰে আপত্তি নাই কিন্তু এবাৰ চাব সেয়া চ' আমি দেখিব পাইছোঁ যে অবতৰত ইলেকশ্যন 24 জুলাইত ইলেকশ্যন হৈ আছে এতিয়া সেই ইলেকশ্যনটোত কোনে কোনে ভোট দিব যোনে যোনে মুভি চাবলৈ যাব সেই তেওঁলোকেহে ভোট দিব আপোনাৰ আমি আশা কৰি আছোঁ যে মানুহখিনিয়ে সেইদিনাখন এই অবতৰীয়া নিৰ্বাচন প্ৰক্ৰিয়াত যোগদান কৰক চিনেমা হললৈকে আহক ভোট দিয়ক বাহকে দিয়ক বা বেঙেনাকে দিয়ক
আল্টিমেটলি XYZক শিকাই দিওঁ Yes. বুজিছে সেইটোহে মেইন উদ্দেশ্য আমাৰ একদম একদম চ' মোৰ বহুত বেছি ভাল লাগিছে আপোনাৰ লগত কথা পাতি দাদা Thank you. আজি আমি বহুত ধৰণৰ কথা পাতিলোঁ আৰু ষ্টুডিঅ'লৈ অহাৰ বাবে ধন্যবাদ বহুত ধন্যবাদ জনাইছোঁ তোমাৰ ষ্টুডিঅ'ত মৰম লগা এটা পৰিৱেশ পালোঁ হয় থেংক ইউ বহুত বহুত ধন্যবাদ আশীৰ্বাদ কৰিব আৰু আমি কামনা কৰোঁ কংগ্ৰেচুলেশ্যনছ থাকিলে মোৰ XYZৰ কাৰণে